আজি গৈ আছোঁ আমাৰ ঘৰৰ ওচৰৰে এডোখৰ একদম ধুনীয়া ঠাইলৈ। रुको रुको ऐसे नहीं शुरू से दिखाता हूँ। আমি দেৱালীতে প্লেনিং কৰিছিলোঁ ঘৰৰ ওচৰৰ আটাইকেইজনীয়ে যে আমি এইবাৰ এটা খানা খাম আমাৰ ঘৰৰ ওচৰতে ক'ৰবাত গৈ। আৰু তাকে ভাবি এয়া আমাৰ বজাৰ আৰম্ভ হৈ গ'ল। আমি যিহেতু ঘৰতে বনাই মেলি দিম, আমাৰ বাকী বস্তুবিলাক নিবলৈ অসুবিধা হ'ব কাৰণে আমি ঘৰতে বনাই মেলি লৈ যাম আৰু সেইকাৰণে এয়া আমি বজাৰ কৰিবলৈ আহিলোঁ। বজাৰ কৰি মেলি এই হৈছেগৈ আৰু অলপ অলপ। তাৰপিছত বজাৰ কৰি মেলি আজৰি হৈ কাইলৈ আমি আৰু যাম। খালি আন্ধাৰ আন্ধাৰ ওলাইছা কন বা আমি চাৰিজনীয়ে স্কুটিত গৈ এয়া বজাৰ কৰি আনিলোঁগৈ। আৰু তাৰপিছত আমাৰ ৰাতি আমি সকলোৱে ৰান্ধি মেলি আজৰি হৈ ল'লোঁ। আৰু ৰাতিপুৱা যিহেতু সোনকালে যাব লাগিব, গতিকে পূৰা আমাৰ ফুল প্ৰিপাৰেশ্যন চলিছে। জাঁজীমুখখন এখন বৰ ধুনীয়া ঠাই। বাৰিষা দিনত বানপানী হয় যদিও খৰালি দিনত কিন্তু ইয়াৰ সৌন্দৰ্য খুব ধুনীয়া হৈ পৰে। আৰু এয়া আমি গৈ পাইছোঁগৈ আৰু জেগা মানে কি হৈছে, জাঁজীমুখৰ যিহেতু মাজুলী আমাৰ দলং বনাই থকা হৈছে, গতিকে ডাম্পাৰবিলাক আহিছে, যথেষ্ট বালি এইফালে খান্দিছে। গাড়ীখন আগলৈ নিব পাৰিম নে নোৱাৰিম, মই যিহেতু নতুন ড্ৰাইভাৰ, এবাৰ আমি নামি মেলি চাই ল'লোঁ। তাৰপিছত গাড়ীখন নিবলৈ পাৰিলোঁ বাৰু, লাহেকৈ আৰু লৈ গ'লোঁ। এইবাৰ জাঁজীমুখত জাঁজীমুখ ভিউ পইণ্ট নামেৰে এই ঠাইডোখৰ অ'পেনিং কৰিছে আৰু স্থানীয় যুৱকসকলে মিলি এই ঠাইডোখৰ ধুনীয়াকৈ বনাইছে। আমি যিহেতু সোনকালেই যোৱা নিচিনাই হ'ল, গতিকে মানুহ এতিয়া কম হৈ আছে, লাহে লাহে মানুহ আহিব আৰু খুব ধুনীয়াকৈ বনাইছে। তাৰপিছত আমি আমাৰ এয়া বস্তুবিলাক যোগাৰ কৰি ল'লোঁ। আমাৰ ভিডিঅ' এটাও আমি বনালোঁ আৰু এয়া বেডশ্বীট পাৰিছে। তাৰপিছত আমি সকলো বস্তুবিলাক লাহে লাহে উলিয়াই ল'লোঁ। প্ৰথম ব্ৰেকফাষ্ট আমাৰ ৰেডি হৈছে আৰু ব্ৰেকফাষ্টত আমাৰ আছে এইফালে কমলা, কেক, চাহ, মেগী দুভাগ হৈ গ'ল। এইফালে পাহিও বনালে, ঋতুৱে বনালে। তাৰপিছত এইফালে চকোপাই, ডিম, চিপছ, চকলেট, মুঠতে বহুত আইটেম হৈ গ'ল। আৰু এয়া আমি প্ৰথমতে খাই ল'লোঁ। আজিকালি অৱশ্যে আগতীয়াকৈ প্লেনিং কৰিবলৈ ভয় লাগে, তথাপিও আমাৰ কিন্তু বহুদিনীয়া প্লেনিংটো ছাকচেছফুল হ'লগৈ। আৰু এয়া আমি সকলোৱে একেলগে বহি আড্ডা মাৰিছোঁ আৰু লগতে ভিডিঅ' ফটো কিবাকিবি কৰিছোঁ আৰু এয়া প্ৰথমতে ব্ৰেকফাষ্ট কৰি ল'লোঁ। আইঅ' এইফালে আমাৰ অকণমানি কইনাজনীক সজাইছে দেই ঋতুৱে। এইফালে ঋতুৱে পূৰা হেয়াৰ ষ্টাইল কৰি আছে আৰু ধুনীয়াকৈ পূৰা কণে একদম পাতি আছে আৰু। তাৰপিছত আমি খাই মেলি ফটো মাৰিম, ভিডিঅ' কৰিম বুলি ইটো পাৰলৈ গ'লোঁ। আৰু এই দলংখনেদি পাৰ হ'ব লাগিব ইফালে। বাৰিষা দিনত যে এই নদীখন কিমান ভয়ংকৰ হৈ পৰে, ভয়ে লাগে। ইয়াৰ ওপৰত পূৰা পানী হৈ থাকে, এতিয়া খৰালিত বাৰু শুকাই যায়। আজি কেৱল খাবলৈকে যোৱাৰ নিচিনা হ'ল। এয়া খাই আহিছিলোঁহে, আকৌ আমাৰ টেঙা খাব হৈ গ'ল। ইটো পাৰলৈ গৈ পিনি আমি এয়া টেঙা খাবলৈ বহিলোঁ। তাৰপিছত ধুনীয়াকৈ আমি ভিডিঅ' ফটো কৰি মেলি আজৰি হৈ এয়া অকণমান ঠাইখন আপোনালোকক দেখুৱাইছোঁ। আপোনালোক আহিব পাৰিব, একদম পিকনিকৰ কাৰণে ধুনীয়া ঠাই। আমাৰ জাঁজীমুখত আহিব পাৰিব, একদম মানে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ জাঁজীমুখ। ধুনীয়া একদম নৈ পাৰত এটা ধুনীয়া দৃশ্য উপভোগ কৰিব পাৰিব। আৰু বহুত মানুহ এতিয়া আহিছে অৱশ্যে। তাৰপিছত আমাৰ এয়া ফটো মাৰি মেলি আহি আকৌ খানা খাব হৈ গ'ল। এইফালে পোলাও, চিকেন মই বনালোঁ, এইফালে চিকেন ফ্ৰাই বনালে ঋতুৱে বনালে, চাটনি মই বনালোঁ। তাৰপিছত পোলাও বনালে পম্পীয়ে, পনীৰ বনালে কণে আৰু চুজি হালোৱা বনালে ঋতুৱে। সকলো মুঠতে একদম এতিয়া খাই ল'ম আৰু, যিহেতু আবেলি হৈ আহিছে, আমি সোনকালে যাবগৈও লাগিব, ৰাস্তাও বেয়া আৰু সন্ধিয়া টাইমত যিহেতু সময়বিলাক অলপ বেয়া হৈ যায়, গতিকে আমি সোনকালে ইয়াৰ পৰা যামগৈ। ৰাস্তাটো এনেই সমস্যা নাই, পূৰা বালি হৈ আছে। সেয়া আৰু আমি খাই মেলি আজৰি হৈ ওলাই আহিলোঁ লাহেকৈ পোহৰে। ঘৰ পাওঁ মানে চাগে অলপমান আন্ধাৰ হ'বগৈ, তথাপিও ইয়াৰ পৰা ওলাই আহিব পাৰিলে আৰু চিন্তা নাই। যদিও নতুন ড্ৰাইভাৰ, তথাপিও বাৰু ভালেই চলাই আহিছোঁ বুলি কৈছোঁ আৰু। আপোনালোকে আহিব পাৰিব এইখন ঠাইলৈ। অৱশ্যে যোৱা দিন হ'ল, মই ভিডিঅ'টো দিয়াহে পলম হ'ল। গা অলপমান বেয়া আছিলে, এয়া বেয়া হৈয়ে আছে, মাতটোতে চাগে গম পাইছেই। আহোঁতে ইহঁতি পূৰা ফূৰ্তি কৰি আহিছে, মই আৰু কি কৰিম, গাড়ী চলাই আহি আছোঁ আৰু ড্ৰাইভাৰ মানুহ। আৰু ইহঁতি পূৰা নাচি বাগি গান গাই আহিছে। সঁচাকৈ এনেকৈ কেতিয়াবা গৈ ভাল লাগে। ইহঁতি মোৰ একে লগত পঢ়া বা সমনীয়া নহয়, আমি কোনো এজনীও, আমি চব ঘৰৰ ওচৰৰ হয়।
আৰু সঁচাকৈ ভাল লাগিলে গৈ আপোনালোকো কেতিয়াবা এনেকৈ যাব পাৰে লগৰ কাৰোবাৰ লগত বা ফেমিলিৰ লগতো যাব পাৰে তেনেকৈ ভাল লাগে গৈ কেতিয়াবা ব্যস্ততাৰ মাজত আৰু এইটোৱে আছিল আজি মোৰ ভিডিঅ'টো চাই যদিহে ভাল পালে তেন্তে পেজটি ফ'ল' কৰিব আৰু ইউটিউব চেনেলটি গৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ বাই বাই গাইজ মোৰ মাতটো ইগন'ৰ কৰিব দেই পূৰা চৰ্দি লাগি আছে ৰ'ব ঘৰ আহি পাই আকৌ ইহঁতৰ নাচিবলৈ আছেই বোলে সেইকাৰণে এপাক নাচি পিনিহে সকলো ঘৰা ঘৰি গৈছে